এক্সকিউজ মি দাদা আপুনি মাস্কখন কিয় মৰা নাই কওকচোন অলপ মাস্ক এনেই পিন্ধা নাই মই এই মন চন নাযায় নিপিন্ধো মানে কি আগতে কৰোণা নাছিলে এতিয়া কৰোণা আহি গ'ল নেকি নাই 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 এইবোৰ মই নিপিন্ধো দেই খুৰা দেই আপুনি মাস্কখন কিয় মৰা নাই আমি বুঢ়া মানুহ নহয় জানো আমাৰ সেই কি হাপানী নেচাপানী সেইটো আছে নহয় উশাহ চুকাবিলাক ভালকৈ ল'ব নোৱাৰোঁ এয়া মাস্কখন লগতেই আছে মানে অকণমান প্ৰব্লেম হয় এইটো মাস্কখন মাৰি থাকিব দাদা আপোনাৰ মাস্কখন ক'ত মৰা নাই যে না না আছে আছে মাস্ক আছে হেৰি পাহৰি আহিলোঁ মানে বজাৰলৈ খপজপকৈ ওলাই আহিলোঁ যে 12টা বজাততো লকডাউন দিছে ন এই নাই 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 মোৰ ওচৰত ৰঙা নীলা ক'লা চব ধৰণৰ মাস্ক আছে মোক খালি পিন্ধিয়ে আহিবলৈ পাহৰি থাকিলোঁ মাস্কখন পিন্ধি আহিব পিন্ধি আহিম দেই ঠিক আছে বেয়া আছে নাপাবা আৰু দেই দাদা আপুনি মাস্ক কিয় পিন্ধা নাই মাস্কখন মানে সেই মই লগতে লৈ ফুৰিছোঁ পিন্ধিলে মানে কি হয় এইকণ বগা হৈ যায় মানে সেইকাৰণে পিন্ধিব নোৱাৰোঁ দেই অঁ খুৰা দিওঁ মাস্কখন না না বাপা আমিতো বুঢ়া মানুহ ন চাদা পালেতো খাব লাগিবই এতিয়া যদি আমি মাস্কখন পিন্ধি থাকোঁ চাদা পালেতো কেনেকৈ খাম এতিয়া মই চাবা হা এতিয়াতো মই এনেকৈ পিন্ধিলোঁ ন এনেকৈ পিন্ধাৰ পিছততো মই চাদাটো খাবলৈ হ'লেতো মাস্কখন খুলি ল'ব লাগিব ন আৰু এইটোতো প্ৰব্লেম আছে উশাহটো ল'ব নোৱাৰোঁ এইটো ইয়াত বগা হৈ যায় ন ঠিক আছে নাই নাই মাস্কখন মাৰি থাকিব হা মানে এতিয়া কৰোণা যিটো সংক্ৰমণ বাঢ়িছে ন সৰু ডাঙৰ মানে কাৰো গাতে নলগাকৈ থকা নাই আৰু সাৱধান হোৱাটো ভাল গতিকে মাস্ক চেনিটাইজাৰ ইউজ কৰি থাকিব আৰু আপোনালোককো কৈছোঁ মাস্ক চেনিটাইজাৰ ব্যৱহাৰ কৰি থাকিব ষ্টে ছেফ ষ্টে হোম জয় আই অসম